আহক আজি কোনো ধৰণৰ বেকিং পাউডাৰ আৰু বেকিং সোডা ব্যৱহাৰ নকৰাকৈ ফুলা ফুলা তেল দিয়া পিঠা বনাওঁ। ইয়াত দেখিছেনে মই 2 বাটি চাউলৰ গুড়ি লৈছোঁ, এবাটিতকৈ আধা মই চুজি লৈছোঁ আৰু এবাটিতকৈ আধা মই ময়দা ব্যৱহাৰ কৰিছোঁ আৰু অকণমান চফ দি দিছোঁ আৰু অকণমান নিমখ। তেতিয়া সোৱাদটো বিৰাট সোৱাদৰ হয়, খাবলৈ বহুত ভাল লাগে। আৰু এইখিনি ভালকৈ মই মিলাই ল'ম গোটেইখিনি। ইয়াত দেখিছেনে মিলাই লৈছোঁ। আৰু আপোনালোকে যদি ইয়াত বিচাৰে কমলাৰ যিটো বাকলি শুকুৱাই ৰাখে তাৰ গুড়িটো দিলেও গোন্ধটো বৰ ধুনীয়া আহে। আৰু মই গুড় লৈছোঁ ইয়াত 250 গ্ৰাম আৰু আপোনালোকে গুড়খিনি দেখি ধৰিব পাৰিছে কিমান ডাঠ ৰাখিছোঁ। এইখিনি পূৰা ভালদৰে মই মিক্স কৰি ল'ম আৰু এইখিনি মিক্স কৰি আপোনালোকে লগালগো বনাব পাৰে, কোনো অসুবিধা নাই। আৰু যদি বিচাৰে অলপ সময় ৰাখি পেলাইও আপোনালোকে বনাব পাৰে। পিঠাকেইটা বহুত সুন্দৰকৈ ফুলি আহে, গম পায়নে? আৰু যিসকলে পিঠা বনাওঁতে অসুবিধা হয় এইটো প্ৰচেছত এবাৰ বনাই চাবচোন, খাবলৈ বিৰাটেই সোৱাদ হয়। আৰু আপোনালোকে চাগে ইয়াত ধৰিব পাৰিছে মই কিমানটো ডাঠ ৰাখিছোঁ। ইয়াত দেখিছেনে ইমানটোৱে ডাঠ ৰাখিব আৰু চাওকচোন কিমানেই সুন্দৰকৈ ফুলি আহিছে। আৰু এইকেইটা পিঠা জানেনে আপোনালোকে বহুত দিনলৈকে থৈ খাব পাৰিব, বেয়া হৈ নাযায়। ইয়াত দেখিছেনে? আৰু আজি মোৰ ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব দেই। আৰু এয়া দেখিছেনে গোটেইকেইটা পিঠা একদম ধুনীয়াকৈ ফুলি ফুলি আহিছে, খাবলৈ বিৰাটেই সোৱাদৰ হয় আৰু কোমল হয় খাবলৈ। আৰু যদি আপোনালোকে এনেধৰণে বনাই চোৱা নাই এবাৰ বনাই চাব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ।